পিলাৰলৈ আমি লেফ্ট চাইডে যাব লাগিব বুলি কৈছে। কিঙৰ হাউচৰ পৰা আমি আহিলোঁ। ইয়াত লিখা আছে ৱাছা ভিলেজ। ৱাছা ভিলেজ এইটো চাইডেদি যাব লাগিব এতিয়া। আকৌ আমি এতিয়া লেফ্ট ল'ব লাগিব। ইয়াৰ পৰা কিন্তু ভিউটো বহুত ধুনীয়া। গোটেই লংগুৱা ভিলেজখন আচলতে ওলাই আছে ইয়াৰ পৰা। ৰাস্তাটোৱে আমাৰ ভুল হ'ল চাগে, আকৌ ঘূৰিব লগা হৈছে। এইটো ৰাস্তা নহয় বুলি ক'লে। পোৱালীকেইটা আমাক দেখাই দিছে এইটো চাইডত বুলি, কিন্তু সঁচাকৈ হয় নে নহয় জানো। গৈছোঁ। বাই বাই। আকৌ এবাৰ সুধি ল'লে ভাল হ'ব, কনফাৰ্ম কৰি ল'লে। পাই গ'লি এইকেইটা ষ্টেপ আছে। ষ্টেপকেইটাত আৰু যাব লাগিব ওপৰলৈ, অলপ বগাব লাগিব। চ' ইয়াতে কেইটামান ষ্টেপ আছে। ষ্টেপকেইটা খোজকাঢ়ি আহি আমি পিলাৰটোৰ ওচৰ পাই গ'লোহি। ষ্টেপকেইটা আপোনালোকক দেখাই দিছোঁ। এইফালেদি আহিলোঁ, এইটো ৰাস্তা। এইফালেদি আহি আমি এতিয়া পিলাৰটো পাই গ'লোহি। বেছি ডোখৰ নহয়, এনেকুৱা ষ্টেপ কেইটামানহে আছে। এই ওপৰত এইটো যে দেখিছে, এইটোৱে হৈছে পিলাৰটো। ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। আমাৰ দাদাৰ বাইকৰ চাবিটো পৰি থাকি আহিছিলে তলতে। সেই দাদাজন ইয়াৰে লোকেল হয়, তেওঁ আহি পিনি চাবিটো ইয়াত গতাই দিলেহি। তো ইয়াত আচলতে মানুহবোৰৰ ব্যৱহাৰ পাতিও বহুত ভাল, আমি ভাল পাইছোঁ। এইটো পিলাৰটো এইটো ছাইডত ভাৰত বুলি লিখি থোৱা আছে, আৰু এইটো ছাইডত ম্যানমাৰ বাৰ্মা ভাষাত কিবা লিখা আছে। আৰু এই পিলাৰটো আচলতে বহুত ওপৰত অৱস্থিত, বহুত ওখ। আমি বহুতখিনি ওপৰলৈ উঠি আহিব লগা হৈছে, আৰু ইয়াৰ পৰা বহুত ধুনীয়া ভিউটো মই বেক কেমেৰাই আপোনালোকক দেখুৱাম, কিন্তু এবাৰ দেখাই দিছোঁ। গোটেই পাহাৰবোৰ ওলাই আছে আৰু পোহৰ পৰি আছে। আপুনি চাওকচোন বাৰু, যিকেইটা পাহাৰত পোহৰ পৰি আছে ইমান ধুনীয়া লাগিছে চাওক। ৰাস্তাটোৱে ভাগ কৰিছে ন, ৰাস্তাটোৱে দুভাগ কৰি দিছে। ৰাস্তাটোৰ বাওঁ চাইডটো, লেফ্ট চাইডটো ইণ্ডিয়া আৰু ৰাইট চাইডটো বাৰ্মা। এই ৰাস্তাটোৰ কথা কৈছে দাদাই। ৰাস্তাটোৰ মানে গোটেই লংগুৱাৰ মাজেদি যিটো ৰাস্তা আহিছে আৰু ভিলেজখনৰ। মিছ My name is Mr. Cowboy. Hamza. My name is Hawan. Hi bolo, hi. Hi. এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন এটা ৱাটছ টাৱাৰলৈ গৈ আছোঁ। একেই হ'ব চাগে পিলাৰটোৰ নিচিনাই, ওপৰৰ পৰা ভাল ভিউ এটা আমি পাম। আৰু এই পিলাৰটো মোৰ পিছফালে আছে সেইটুকুৰা। এতিয়া অলপ খোজকাঢ়ি দিছোঁ আমি। বহুত ঠাণ্ডা বতাহ মাৰি আছে, হয়তো বৰষুণ দিবও পাৰে, আৰু কোনোবা এখিনিত দি আছে যেনো লাগিছে, আৰু ক'লা ডাৱৰো অলপ দেখিছোঁ। চ' বৰষুণ দিয়া আগে আগে আমি ইয়াৰ পৰা ওলাই দিবলৈ চেষ্টা কৰিম।
সো ওচৰ বুলি ভাবিছিলোঁ ৱাটছ টাৱাৰটো বহুত ওচৰতো নহয় অকণমান দূৰ যাব লাগিব এটা মিনি ট্ৰেকিং এইটো মোৰ পিছফালে আছে দেখিছেনে নাই জানো এটা মিনি ট্ৰেকিঙে হৈছে আৰু মোৰ ছাইডলৈ এইফালে পাহাৰ বহুত দ জেগা আৰু মাজে মাজে আমি তুমজাং পিকৰ নিচিনাকৈ ইয়াতো আমি ট্ৰেক কৰি দিছোঁ তো ৱাটছ টাৱাৰটো আমি পাই গ'লোহি অলপ ওপৰৰ পৰা আপোনালোকক ভিউটো মই দেখাবলৈ ট্ৰাই কৰিছোঁ থিয় ষ্টেপছ যিহেতু আজি আমি ইয়াৰ পৰা ঘূৰি দিব লাগিব আৰু গৈ পাওঁতে প্ৰায় 4-5 ঘণ্টা সময় লাগিব গতিকে ইয়াত আমি বেছি দেৰি নকৰোঁ আৰু ইয়াৰ পৰা এতিয়া আমি ওলাই দিওঁ এতিয়া আমি সেই ঠাইৰ পৰা ঘূৰি আহিলোঁ আৰু ঘূৰি আহি পিনি ৰাস্তাতে আৰু এটুকুৰা জেগা আছে আপোনালোকক দেখুৱাবলগীয়া সেই জেগাটুকুৰালৈ আহিলোঁ এইখন হৈছে স্কুলখন আছে আপোনাৰ ম্যানমাৰৰ বৰ্ডাৰত মানে আমাৰ ইণ্ডিয়াত নাই এইখন স্কুলখন ম্যানমাৰৰ ফালে আছে আৰু ইয়াতে আমাৰ ইণ্ডিয়াৰ বহুত ল'ৰা ছোৱালী লংগুৱা ভিলেজৰ আহি ইয়াতে ষ্টাডি কৰে ইয়াতে পঢ়ে আৰু এইখন স্কুলখনত আগৰ ভিডিঅ' এটাত মই পাইছিলোঁ যিগৰাকী টিচাৰ আছিলে টিচাৰগৰাকী ম্যানমাৰৰ আছিলে কিন্তু বৰ্তমান স্কুলখনৰ অৱস্থা কেনেকুৱা বা ইয়াত টিচিং কৰি আছে নে নাই কৰা সেই বিষয়ে বৰ বিশেষ গম পোৱা নাই আৰু এইখনেই স্কুলখন মই আপোনালোকক দেখুৱাই দিছোঁ অলপ এতিয়া আমি হোমষ্টেলৈ বুলি ৰাওনা হওঁ হোমষ্টেলৈ যাওঁ তাতে লাঞ্চটো কৰিম লাঞ্চ বনাবলৈ কৈ থোৱা আছিলে হয়তো ইতিমধ্যে বনাই থৈছে লাঞ্চ কৰাৰ পাছত আমি একেবাৰে ঘূৰি দিম আৰু বতৰটো বেয়া কৰিছে অলপ বৰষুণো পেলাইছে এইখন চাওক আপোনালোকে ম্যানমাৰৰ বাইক নে স্কুটি নে স্কুটি আৰু বাইকৰ মিক্সাৰ ন ভাল লাগিছে কিন্তু ডিজাইনটো ডিস্ক ব্ৰেক আছে চকেট জাম্পাৰ গিয়াৰ আছে গতিকে আমাৰ লংগুৱা জাৰ্ণিটো আমি ইমানতে শেষ কৰিব লাগিব আকৌ লগ পাম অন্য এটুকুৰা ঠাইত অন্য এটা সময়ত তেতিয়ালৈকে টাটা বাই বাই আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ দেই